নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন ইউটিউব চেনেল ক্লাছেছ ইন এছামিছলৈ। আজি আমি অসম আৰক্ষীত যোগদান কৰিব যুৱক যুৱতীসকলৰ বাবে এটা অতি ভাল খবৰ জনাবলৈ লৈছোঁ যে কিছুদিন আগত অৰ্থাৎ যোৱাকালি অসম আৰক্ষীয়ে SI অৰ্থাৎ উপ পৰিদৰ্শক পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে। তেন্তে বলক আমি বিজ্ঞাপনটো চাওঁ, তাত কি আছে, কোৱালিফিকেশ্যন কি লাগিব বা আপোনাৰ কিমান পোষ্ট আছে, লাষ্ট ডেট কিমান, গোটেইখিনি আমি চাম, আলোচনা কৰিম। তেন্তে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, আপোনাৰ এডভাৰটাইজমেণ্টখন আমি চাওঁ, তাত আপুনি লিখা আছে চাব, আপোনাৰ মুঠ পোষ্ট আছে আপোনাৰ 306টা। তো চাব লিখা আছে 306টা মুঠ পোষ্ট আছে। আৰু যিটো আপোনাৰ পে স্কেলটো হ'ল আপোনাৰ 14,000 to 60,500 আৰু গ্ৰেড পে আপোনাক প্ৰদান কৰিব 8,700 টকা। চাপোৰখিনি লিখা আছে 700 টকা, যিয়ে নহওক। আৰু মূল কথাটো হ'ল আপোনাৰ দ্য অনলাইন এপ্লিকেশ্যন উইল বি ৰিচিভড এফেক্ট ফ্ৰম 10th December and the last date will be 9 January। মুঠতে কথাটো হ'ল যে আপোনাৰ ইয়াত অনলাইন এপ্লিকেশ্যনটো ষ্টাৰ্ট হ'ব আপোনাৰ ডিচেম্বৰৰ 10 তাৰিখৰ পৰা। ডিচেম্বৰৰ 10ৰ পৰা অনলাইনটো ষ্টাৰ্ট হ'ব আৰু আপোনাৰ লাষ্ট ডেট বুলি ক'বলৈ হ'লে আপোনাৰ 9 জানুৱাৰী। এইখিনিলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু আবেদনটো আপুনি অনলাইন কৰিব। অনলাইন কৰা ৱেবছাইটটো দি দিছে ইয়াত আপোনাৰ www.slprbassam.in। এইটো ৱেবছাইট যোগে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু নিশ্চয় ভেকেঞ্চি কিমান আছে, ভেকেঞ্চি টোটেল ভেকেঞ্চি হ'ল আপোনাৰ 306 আৰু তাত আপোনাৰ কেটেগৰী ৱাইজ আছে আপোনাৰ জেনেৰেল আছে আপোনাৰ 126, তেনেকৈ অফিচিয়েল আছে আপোনাৰ 83, এনেদৰে SC 21, ST হিলছ 15, ST প্লেনছ 31 আৰু EWS 30। মুঠ আপোনাৰ 306টা ভেকেঞ্চি আছে, 306টা ভেকেঞ্চি আছে। তাৰপিছত আপুনি চাবলৈ গ'লে সেয়া আছে আপোনাৰ 30% অফ দ্য ভেকেঞ্চিজ ইজ কেটাগৰী আৰু ৰিজাৰ্ভ ফৰ ওমেন। আৰু ওমেনৰ কাৰণে 30% ৰিজাৰ্ভেশ্যন কৰা আছে আৰু আপোনাৰ 10% হ'ব আপোনাৰ EWS ৰিজাৰ্ভেশ্যনৰ কাৰণে। এইটো আপোনাৰ প্ৰথম কথা। দ্বিতীয়তে চাওঁ আমি ইলিজিবিলিটি কি আছে। ইলিজিবিলিটি ক'বলৈ হ'লে আপোনাৰ মাষ্ট বি চিটিজেনছ অফ আছাম, তো নৰ্মেল কথা, এইবোৰ গমেই পাব। আৰু কেণ্ডিডেটছ মাষ্ট বি ৰেজিষ্টাৰ হিজ অৰ হাৰ নেম উইথ এ লোকেল এমপ্লয়মেণ্ট এক্সচেঞ্জ অফ আছাম। আৰু তাত লিখা আছে আপোনাৰ কেণ্ডিডেট মাষ্ট স্পীক এছামিজ অৰ এনি ষ্টেট লেংগুৱেজ ফ্লুৱেণ্টলি, যিকোনো অসমৰ এটা স্বীকৃতিপ্ৰাপ্ত ভাষা ফ্লুৱেণ্টলি ক'ব পাৰিব লাগিব। দ্বিতীয়টো হ'ল আপোনাৰ এজটো আছে আপোনাৰ কেণ্ডিডেট শ্বুড নট বি মোৰ দেন 26 years অৰ লেছ দেন 20 years অফ এজ অন 1 July 2021 কেণ্ডিডেট আপোনাৰ 20 to 26 years হ'ব লাগিব নৰ্মেলটো। আৰু আপোনাৰ যিহেতু অসম গভৰ্ণমেণ্টৰ জব, তাত আপোনাৰ এজ ৰিলেক্সন দিয়া আছে। তেনেকৈ ঠিক SC ST আৰু সকলৰ কাৰণে আপোনাৰ 5 বছৰ আৰু OBCৰ কাৰণে আপোনাৰ 3 years আপোনাৰ পাব ৰিলেক্সেশ্যন। তাত আপোনাৰ আৰু চাওঁ আমি এডুকেশ্যন কোৱালিফিকেশ্যনৰ কাৰণে কেণ্ডিডেট মাষ্ট বি গ্ৰেজুৱেট ইন আৰ্টছ, ছায়েন্স অৰ কমাৰ্চ অৰ ইকুইভেলেণ্ট ষ্ট্ৰীম ফ্ৰম ৰিকগনাইজ কলেজ অৰ ইনষ্টিটিউশ্যন এফিলিয়েটেড টু ৰিকগনাইজ ইউনিভাৰ্চিটি। মানে আমি ক'বলৈ হ'লে আপোনাৰ গ্ৰেজুৱেট হ'ব লাগিব, আপোনাৰ গ্ৰেজুৱেট হ'ব লাগিব। আৰু নেক্সট হ'ল আপোনাৰ ফিজিকেল ষ্টেণ্ডাৰ্ডছ বুলি ক'লে আপুনি চাব আপোনাৰ হাইটটো বেলেগ বেলেগ কেটেগৰীৰ কাৰণে বেলেগ বেলেগ আছে। জেনেৰেল, OBC আৰু SC সকলৰ বাবে আপোনাৰ 162.56 মেলৰ কাৰণে, আৰু ফিমেলৰ কাৰণে 154.94 আছে। আৰু ST হিলছৰ কাৰণে কম আছে, ST হিলছৰ আপোনাৰ 160 আৰু 152 ফিমেলৰ কাৰণে। আৰু চেষ্টৰ কথা আছে, চেষ্ট আপোনাৰ জেনেৰেল, OBC সকলৰ কাৰণে 80, নৰ্মেল আৰু এক্সপেণ্ডেড হ'লে আপোনাৰ 85 হ'ব লাগিব। ঠিক তেনেদৰে আপোনাৰ ST হিলছৰ কাৰণে 78 আৰু 83। পিছলৈ আপোনাৰ মেডিকেল ষ্টেণ্ডাৰ্ডছ, নৰ্মেল ষ্টেণ্ডাৰ্ডছ গমেই পায় আপোনালোকে। চ' এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এপ্লিকেশ্যন মাষ্ট বি ছাবমিটেড থ্ৰু অনলাইন। আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব। আৰু এইটো ৱেবছাইটটো হ'ল আপোনাৰ চাই ল'ব slprbassam.in।
নো আদাৰ ফৰ্ম অফ এপ্লিকেশ্যন উইল বি এণ্টাৰটেইন। আপুনি বেলেগ কোনো পদ্ধতিৰে আপুনি এপ্লাই কৰিব নোৱাৰিব। নেক্সট আপোনাৰ বাকীখিনি দিয়া আছে আপোনালোকে কেনেকৈ আবেদন কৰিব বা কি বুলি। ফটোগ্ৰাফ চাইজ কিমান আছে এইখিনি আপুনি অনলাইন আবেদন কৰিবলৈ যাওঁতে আপুনি য'ৰ পৰা কৰিব তাতে আপোনালোকে গম পাই যাব কেনেকৈ কৰিব। বাকী আপোনালোকৰ ডকুমেণ্টছ লাগিব চাই ল'ব এপ্লাই কৰোঁতে। আপোনাৰ চাৰ্টিফিকেট অফ প্ৰুফ অফ এজ, আপোনাৰ এজৰ প্ৰুফৰ কাৰণে চাৰ্টিফিকেট লাগিব। এইটো আপোনালোকে এডমিট হ'ব পাৰে মেট্ৰিকৰ বা বাৰ্থ চাৰ্টিফিকেট হ'ব। আপোনাৰ পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট অফ গ্ৰেজুৱেশ্যন, আপোনাৰ পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট দুটাও লাগিব BA BSc BCom আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰটো আপোনালোকে পাই যাব, এইটো যাৰ যাৰ ৰেজিষ্ট্ৰেশ্যন কৰা আছে, আৰু কাষ্ট চাৰ্টিফিকেট লাগিব। নেক্সট পাৰ্মানেণ্ট ৰেচিডেণ্টৰ প্ৰুফ লাগিব। চাই ল'ব ডকুমেণ্টছৰ লিষ্টখিনি মই আপোনালোকক দি দিম, তাতে চাব। আৰু চিলেকশ্যন প্ৰচিডিউৰটো হ'ব তাত লিখা আছে কেনেকৈ চিলেকশ্যন কৰা হ'ব। তাত আপোনালোকৰ দ্য ৰিটেন টেষ্ট, প্ৰথমে আপোনালোকৰ ৰিটেন টেষ্টৰ কথা কৈছে। দ্য ৰিটেন টেষ্ট উইল বি অফ 100 marks এণ্ড উইল বি কমপ্লিটলি OMR বেছড। দেয়াৰ উইল বি 100 questions এণ্ড ইচ কুৱেশ্যন উইল বি 1 mark। মানে আপোনাৰ মুঠ 100 নম্বৰ কুৱেশ্যন হ'ব আৰু 100টা প্ৰশ্ন হ'ব আৰু এটা নম্বৰত 1 নম্বৰ থাকিব। আৰু তাত নিগেটিভ মাৰ্কিঙৰ কথা হৈছে। নিগেটিভ মাৰ্কটো আপুনি মন কৰিব হাফ নিগেটিভ মাৰ্কিং আছে। অৰ্থাৎ আপোনালোকে যদি দুটা ভুল আনচাৰ ৰং আনচাৰ কৰে তেতিয়া আপোনালোকে 1 নম্বৰ আপোনাৰ পৰা ডিডাক্ট কৰা হ'ব। এইখিনি কথা কোৱা হৈছে ইয়াত। আৰু আপোনাৰ চিলেবাছ বুলি ক'লে আপুনি কি হ'ব এক্সামটো হ'ব আপোনাৰ চাব লজিকেল ৰিজনিং, এপ্টিটিউড, কম্প্ৰেহেনশ্যন আৰু মেটাৰ্ছ ৰিলেটেড টু দ্য হিষ্টৰী এণ্ড কালচাৰ অফ আছাম এণ্ড ইণ্ডিয়া, চ' জেনেৰেল নলেজ, এইখিনিৰ ওপৰত হ'ব এক্সামটো। আৰু ডিউৰেশ্যন অফ দ্য টেষ্ট উইল বি 3 hours, 3 ঘণ্টাৰ এক্সাম হ'ব আপোনালোকৰ। ইয়াৰ পিছত আপোনালোকৰ লাগিব ডকুমেণ্ট চেক হ'ব। তাৰপিছত হ'ব আপোনাৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, সেইটো কেনেকৈ হ'ব চাই লওঁ। আপোনালোকৰ প্ৰথম হ'ব আপোনাৰ এফিচিয়েঞ্চি টেষ্ট, তাত 40 marks থাকিব, 40 নম্বৰ থাকিব। এইটো হ'ব আপোনালোকৰ 1600 মিটাৰ ৰেচ হ'ব ফৰ মেল কেণ্ডিডেটছ আৰু 800 মিটাৰ ফৰ ফিমেল কেণ্ডিডেটছ। লং জাম্প হ'ব আপোনাৰ 335 চেণ্টিমিটাৰ মিনিমাম, এইটো আপোনাৰ মেলৰ কাৰণে, আৰু 244 চেণ্টিমিটাৰ এইটো আপোনাৰ ফিমেলৰ কাৰণে। আৰু আপোনাৰ 3টা চান্স প্ৰদান কৰা হ'ব, 3টাৰ বেছি চান্স আপোনাৰ দিয়া নহ'ব। নেক্সট আপোনাৰ দি আছে আপোনাৰ কিমান সময়ত কৰিব লাগিব। আপোনাৰ যিটো 1600 মিটাৰ ৰেচ আছে এইটো আপোনাৰ 450 ছেকেণ্ডৰ ভিতৰত কৰিব লাগিব, অথবা আপোনাৰ যদি কৰিব নোৱাৰে তেতিয়া আপোনাৰ ডিছকুৱালিফাই কৰা হ'ব। আৰু লং জাম্পটো আপোনাৰ 335 চেণ্টিমিটাৰ আপোনাৰ কৰিব লাগিব, 3টা চান্স দিয়া হ'ব আপোনালোকক। আৰু দি আছে আপোনাক এৱাৰ্ড মাৰ্ক, যিটো আপুনি কম সময়ত কমপ্লিট কৰিব পাৰে ৰানিংটো, তেতিয়া আপোনালোকক এৱাৰ্ড মাৰ্ক দিয়া হ'ব। তাত লিখা আছে যে আপোনাৰ 300 ছেকেণ্ডৰ কম হয় তেতিয়া আপোনাৰ 20 মাৰ্ক দিয়া হ'ব এৱাৰ্ড মাৰ্ক। সেইটো আপোনাৰ নেক্সটত আপোনাৰ যোগ হ'ব নাম্বাৰটো। তাৰপিছত আপোনাৰ ফৰ নেক্সট 30 ছেকেণ্ড এনেকৈ আপোনাক নাম্বাৰবোৰ দি দিয়া হ'ব। আৰু দাছ ফৰ 330 ছেকেণ্ড হ'লে আপোনাৰ 16 নম্বৰ তেনেকৈ নাম্বাৰ দিয়া হ'ব। নাম্বাৰখিনি চাই ল'ব। ঠিক এৱাৰ্ড অফ মাৰ্কছ ফৰ লং জাম্পতো আপোনালোকৰ মাৰ্কৰ ব্যৱস্থা কৰা হৈছে এৱাৰ্ড মাৰ্ক। যেতিয়া আপোনালোকৰ কম এইটো কৰিব পাৰে, বেছি কৰিব পাৰে, তেতিয়া মাৰ্কটো চাই ল'ব। ইয়াত দিয়া আছে 10 মাৰ্ক আছে, 12 পইণ্ট চামথিং মাৰ্ক দিয়া আছে। ঠিক তেনেকৈ ফিমেলৰ দিয়া আছে, সেইখিনি চাই ল'ব। আৰু আপোনাৰ এক্সট্ৰা মাৰ্ক যদি আপোনাৰ NCC কৰা থাকে তেতিয়া আপোনাৰ মেক্সিমাম মাৰ্ক আপুনি 5 পাব। যদি NCC C+ চাৰ্টিফিকেট থাকে তেতিয়া আপুনি 5 মাৰ্কছ ল'ব পাৰিব। তেনেকৈ C চাৰ্টিফিকেট হ'লে 4 মাৰ্কছ, আপোনাৰ B চাৰ্টিফিকেট প্লাছ এটেণ্ডেঞ্চ ৰিপাব্লিক ডে, এনেকৈ আপোনাৰ চাব মাৰ্কিং 1ৰ পৰা 5 লৈকে আপুনি নাম্বাৰ ল'ব পাৰিব যদি আপোনালোকৰ তেনেকুৱা কিবা চাৰ্টিফিকেট থাকে। আৰু আপোনাৰ হোমগাৰ্ড, যিসকল হোমগাৰ্ডৰ আপুনি কাম কৰিছে 4 বছৰৰ ওপৰত এক্সপিৰিয়েঞ্চ আছে সেইসকলৰ কাৰণে আপোনাৰ 5 মাৰ্কৰ আছে। তেনেকৈ আপোনাৰ কমসকলৰ বাবে কিবা নাম্বাৰ দিয়া আছে। আপুনি যদি কিবা স্পৰ্ট খেলিছে নেশ্যনেল লেভেলত হওক বা অলিম্পিক হওক ইণ্টাৰনেশ্যনেল হওক, যদি আপোনাৰ নাম্বাৰ দি আছে মেক্সিমাম নাম্বাৰ আপোনাৰ 10 আছে।
এক্সট্ৰা একাডেমিক আপোনাৰ পাৰ্চেণ্টেজৰ ওপৰত কথা কৈছে ইয়াত। যদি আপোনাৰ 45ৰ পৰা 59.99% আছে তেতিয়া আপোনাৰ 2 মাৰ্ক দিয়া হ'ব। তেনেকৈ আপোনাৰ যদি 60% ওপৰত আছে তেতিয়া আপোনাৰ 4 মাৰ্ক তেনেকৈ নাম্বাৰ দিয়া হ'ব। আৰু আপোনাৰ যদি বেলেগ ডিগ্ৰী থাকে তেতিয়া আপোনাৰ নাম্বাৰ 4 মাৰ্ক আৰু 6 মাৰ্কৰ কথা কোৱা আছে ইয়াত। আপোনাৰ অৰেল ভাইভা আছে, 5 নম্বৰৰ অৰেল ভাইভা হ'ব। টোটেল আপোনালোকৰ যদি মেৰিট লিষ্ট হ'ব, এইটো আপোনাৰ ৰিটেন এক্সামৰ কথা হ'ব। ৰিটেন এক্সাম আপোনাৰ 100 মাৰ্কৰ কথা কৈছে ইয়াত। চাব, ৰিটেন এক্সাম আপোনাৰ 100 মাৰ্কছ, আপোনাৰ ফিজিকেল ইফিচিয়েঞ্চি টেষ্টত 40 মাৰ্কছ, তেনেকৈ এক্সট্ৰা কাৰিকুলামছত 30 আৰু ভাইভাত 5 মানে 175 মাৰ্কছৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকৰ মেৰিট লিষ্ট বনোৱা হ'ব। তো লিখা আছে দেয়াৰ উইল বি ওৱান মেৰিট লিষ্ট ফৰ ইচ কেটেগৰী, ডেট মিন আনৰিজাৰ্ভ, OBC, etc. Select list will be prepared for the exact number of vacancies to be filled up. এখানে নর্মাল ইনস্ট্রাকশন দিয়া আছে, আপনি এবার পড়ি চালে গম পাই যাব। তো এইটো কথা আছিলে আপোনাৰ আবেদন আপোনালোকে কৰিব পাৰিব। কিছুদিন অপেক্ষা কৰিব লাগিব আপোনালোকৰ 10 ডিচেম্বৰ অৰ্থাৎ পৰহিৰ পৰা আপোনালোকে আবেদনটো কৰিব পাৰিব। তো এইখিনি আছিলে আমাৰ আজিৰ ভিডিঅ'টো। আপোনালোকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কিবা জানিবলগীয়া থাকিলে আপুনি কমেণ্ট কৰিব। ধন্যবাদ।